মানে মই 1-2 দিন ধৰি ইয়াত ৰখি আছোঁ, এখনো অটো পোৱা নাই, কাৰো বাইক চাইকেলো পোৱা নাই। মানে মই বাইক লৈ আহিছিলোঁ, কিন্তু আহি থাকোঁতে মেইন টাউনত বাইকখন গোটেই বেয়া হ'ল। গেৰেজত দি আহিছোঁ, টাউনৰ পৰা গাড়ী ৰখাই ৰখাই এইখিনি আহি পাইছোঁ। আৰু এতিয়া মোৰ মোবাইলটো ছুইচ অফ, আৰু লাহে লাহে ৰাতিয়ে হৈছে। আৰু মই মানুহৰ মুখত শুনিছোঁ এই ৰাস্তাটো বোলে সন্ধিয়াৰ পিছত ইমান এটা ঠিক নহয়। তো মই ভাবিলোঁ আপুনি যদি ইফালে যাই আছে, এনেই আপোনাৰ ঘৰটো ইয়াৰ পৰা 8 কিলোমিটাৰ আগত এখন LP স্কুল আছে, স্কুলখনৰ লেফ্ট চাইডে মোৰ ঘৰ। উঠক। পিছে মই আপোনাৰ মোৰ নামটো ক'বই পাহৰিছোঁ। মোৰ নাম ৰাকেশ ডেকা। পিছে আপোনাৰ নামটো? মোৰ নামটো আপুনি অলপ পিছত গম পাবই। আৰে ধেমালি কৰিছোঁ, মোৰ নাম পুনীত শৰ্মা। এনেই আপুনি ক'ত গৈছিল? এই মোৰ লগৰ ল'ৰা এটাৰ বিয়া আছিল, তাকে মই বিয়া খাই আহি আছিলোঁ। ভাগ্য ভাল, আজি আপুনি মোক সহায় নকৰিলে মোৰ। নাই, আজিৰ পৰা 2 মাহ আগত মোৰ চাইকেলত চেইন ছিঙিছিল, যাৰ বাবে মই কাৰো লিফ্ট দিবৰ কাৰণে মোৰ কামটো হাতৰ পৰা গ'ল। তেতিয়াৰ পৰা মই চবকে লিফ্ট দিওঁ। এইটো পালোৱেই মোৰ ঘৰ। বাপৰে, ইমান ভিতৰত ঘৰ? পুনীত, বেয়া নাপায় যদি 2 পেক দিওঁ বলক। নাই, মোৰ ঘৰত ভাত খাব চবে ৰখি আছে। মাত্ৰ 1 পেক। আপুনি মোক এই ৰাতি সহায় কৰিলে প্লিজ না নক'ব। মাত্ৰ 1 পেক কিন্তু। হ'ব বাৰু। ইয়াতে বহক, মই দিনতে আহি আছোঁ। আৰামছে। ওহ, 1 ছেকেণ্ড। ৰাকেশ, এনেই আপোনাৰ লগতে আপোনাৰ ঘৰখনত আৰু কোন কোন আছে? মই অকলে থাকোঁ। ইমান ডাঙৰ ঘৰটোত আপুনি অকলে থাকে? মানে কি পুনীত, মই মানুহক কিবা এটা ভাল নাপাওঁ, মানে কোনো সম্পৰ্ক নাই। মই নাখাওঁ। গুড মেন। পিছে ৰাকেশ, এটা কথা সুধোঁ? সোধক। এনেই আপুনি মানুহক কিয় ভাল নাপায়? মই মানুহৰ নেচাৰটো ভাল নাপাওঁ। অলপতে দুখ, অলপতে সুখ, অলপতে কন্দা। আপুনি জানে, মোৰ লগত এজন বন্ধু আছিল, বহুত পেক কৰিছিল। এতিয়া বন্ধুজন ক'ত? কি? কৈছোঁ নহয় মই, বেছি পেক ভাল নাপাওঁ। আপুনি ইয়াক কি বকি আছে? মই একো বুজি পোৱা নাই। পুনীত ৰিলেক্স, মই ধেমালি কৰি আছিলোঁ। মই কিন্তু এনেকুৱা ধেমালি একদম ভাল নাপাওঁ ৰাকেশ। ৰিলেক্স। পিছে এটা কথা কওঁ, আপুনি কিন্তু বহুত সাহসীয়াল। ইমান ৰাতি কাৰোবাক লিড দি তাৰ ঘৰত আহি গ'ল, সঁচাকৈ বহুত সাহসৰ কাম। আপুনি ইয়াক কি বকি আছে? মই একো বুজি পোৱা নাই। আপোনাক মই ভাল আৰু ভদ্ৰ মানুহ বুলি ভাবিছিলোঁ। ভদ্ৰ আৰু ভাল? বাৰু লওক। চাক না। মই পাহৰিয়ে গৈছিলোঁ। 1 মিনিট। এক মিনিট, আপুনি যেতিয়া কৈছিল আপোনাৰ মোবাইলটো বোলে ছুইচ অফ? আচ্ছা, মই এনেকৈ কৈছিলোঁ। ইয়াত কি হৈ আছে মই একো বুজি পোৱা নাই। মই ইয়াৰ পৰা যাব লাগিব। আপুনি জানিব নিবিচাৰে মই কোন? এজন চিৰিয়েল কিলাৰ। চানবাৰীত বহুত দাম কমাই আছে। সি এতিয়ালৈকে 5টা মাৰ্ডাৰ কৰিছে, চবকে বিষ খুৱাই মাৰিছে।
যাকে মাৰিছে প্ৰমাণৰ কাৰণে এখন মাস্ক দি যায়। সেইজন আপুনি হয় নেকি? নাই 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 মোক এৰি দিয়ক, মোক এৰি দিয়ক। মই আপোনাক কি ডিষ্টাৰ্ব কৰিছোঁ? মোৰ ঘৰত চবে ৰাখি আছে, মোক এৰি দিয়ক। পুনীত, পুনীত! আৰে মই ধেমালি কৰি আছিলোঁ। আপুনি বেয়া নাপাব, মোৰ এটা বহুত বেয়া অভ্যাস আছে। যেতিয়াই সুযোগ পাওঁ মই কাৰোবাৰ লগত ধেমালি কৰিব খোজোঁ। আই এম চৰি। এয়া আপোনাৰ ধেমালি আছিল? আপোনাৰ এই ধেমালি কেতিয়াবা কাৰোবাক মাৰি পেলাব। আপুনি জানে মোৰ হাই প্ৰেছাৰ আছে। আই এম চ' চৰি। আহক বহক। লওক। মই নাখাওঁ। একো নাই ইয়াত, মই ধেমালি কৰি আছিলোঁ। আপুনি কিবা চিৰিয়েল কিলাৰৰ কথা কৈ আছিল? আছে এজন পাগল চালা, তাৰ অভ্যাসবোৰ বেলেগতকৈ বেলেগ, কোনেও বুজি নাপায়। সি এতিয়ালৈকে 5টা মাৰ্ডাৰ কৰিছে। আৰু আপুনি জানে সি যাকে মাৰে প্ৰমাণৰ কাৰণে এখন মাস্ক দি যায়। নাজানো কিয়। হে আপুনি তেতিয়া কৈছিল আপুনি বোলে স্মক নকৰে। আচ্ছা, মই এনেকৈ কৈছিলোঁ। আৰু শুন, সি পাগল নহয়, চাক না। মই পাহৰিয়ে গৈছিলোঁ। 1 মিনিট। এতিয়া 5টা নহয়, 6টা।